স্কুলবোৰতো এটা 10 নম্বৰ দৰকাৰ হৈ পৰিছে ইয়া শুনিবলৈ আচৰিত লাগে কাৰণ স্কুলবোৰ না এটা বিজনেছ এণ্টিটি হয় না এটা কোম্পানী হয় তথাপিও স্কুলবোৰত 10 নম্বৰ থকাটো এতিয়া মেণ্ডেটৰী হৈ পৰিছে কিন্তু একচুৱেলি 10 নম্বৰ হয় কি 10 নম্বৰ লাগে কিয় আৰু 10 নম্বৰ যদি নাথাকে তেতিয়া কি অসুবিধা হয় জানিব এই ভিডিঅ'টোতে TAN মানে TAN stands for Tax Deduction and Collection Account Number. এইটো এটা 10 alphanumeric number হয় যিটো ইনকাম টেক্স ডিপাৰ্টমেণ্টে ইছ্যু কৰে যেতিয়া মানে আপুনি 10 নম্বৰ ৰেজিষ্ট্ৰেশ্যন ল'ব যিকোনো এটা অৰ্গেনাইজেশ্যনে যেতিয়া এনেকুৱা ধৰণৰ স্পেচিফাইড পে'মেণ্ট কৰে যিবোৰ পে'মেণ্ট কৰোঁতে TDS ডিডাক্ট কৰাটো ৰুল হৈ পৰে এজ পাৰ দি ইনকাম টেক্স এক্ট তেতিয়া তেনেকুৱাবোৰ ক্ষেত্ৰত আপোনাৰ 10 নম্বৰ থকাটো খুবেই আৱশ্যক কাৰণ TDS যেতিয়া কাটিব TDS কটাৰ লগে লগে তাক জমাও কৰিব লাগিব আৰু জমা কৰাৰ পাছত কাৰ পেনৰ এগেইনষ্টত কিমান টকা কাটিছে সেই বস্তুটো এল'কেট কৰিবৰ কাৰণে কোৱাৰ্টাৰলি TDS ফাইলিং কৰিবও লাগিব সেই গোটেইবোৰ কৰিবৰ কাৰণে আপোনাৰ 10 নম্বৰটো থকাটো জৰুৰী কাৰণ 10 নম্বৰটো থাকিলেহে আপোনাৰ সেই অথৰিটিটো আহি যায় ফৰ ডিডাক্টিং TDS কিন্তু স্কুলবোৰত 10 নম্বৰ কিয় দৰকাৰ হৈ পৰিছে কাৰণ স্কুলবোৰৰো এনেকুৱা ধৰণৰ কিছুমান স্পেচিফাইড পে'মেণ্ট আহি যায় যিবোৰ পে'মেণ্ট কৰোঁতে TDS কটাটো খুবেই মেণ্ডেটৰী যেনেকৈ হৈছে চেলাৰী পেইড টু টিচাৰ্ছ এণ্ড ষ্টাফ প্ৰফেশ্যনেল ফিজ পেইড টু চাৰ্টাৰ্ড একাউণ্টেণ্টছ লয়াৰ্ছ কনচালটেণ্টছ অৰ অডিটৰ্ছ কণ্ট্ৰেক্টৰ পে'মেণ্টছ ফৰ কনষ্ট্ৰাকশ্যন ৰিপেয়াৰ্ছ ট্ৰান্সপৰ্ট হাউচকিপিং ছিকিউৰিটি ছাৰ্ভিচ এনেকুৱা ধৰণৰ কিবা যদি স্কুলখনে সুবিধাবোৰ লৈছে এজন কণ্ট্ৰেক্টৰৰ ফালৰ পৰা তেতিয়া ৰেণ্ট পে'মেণ্টছ যদি এপ্লিকেবল হয় তেনেকুৱা ক্ষেত্ৰত আৰু এনেকুৱা ধৰণৰ যদি কাম কৰিছে যিটোত আপোনালোকে কিবা কমিশ্যন দিব দৰকাৰ হৈ পৰিছে তেতিয়া তেনে ক্ষেত্ৰতো আপোনাৰ সেই পে'মেণ্টটো কৰোঁতে TDS ডিডাক্ট কৰাটো খুবেই মেণ্ডেটৰী কিন্তু সেই এবাৰ TDS ডিডাক্ট কৰাৰ লগে লগে এটা স্পেচিফাইড পিৰিয়ড থাকে সেই পিৰিয়ডটোৰ ভিতৰত আপোনালোকে চালান ক্ৰিয়েট কৰি জমা দিব পাৰিব লাগিব জমা দিয়াৰ পাছত কাৰ পেনৰ এগেইনষ্টত আপোনালোকে পে'মেণ্ট কৰোঁতে TDS ডিডাক্ট কৰিছে সেইটো TDS ৰিটাৰ্ণ ফাইলিং কৰোঁতে প্ৰপাৰলি সেই এমাউণ্টটো পেন কাৰ্ডৰ এগেইনষ্টত এল'কেট কৰিব লাগিব তেতিয়াহে তেওঁলোকে ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং যেতিয়া কৰিব তেতিয়া আপোনালোকে ডিডাক্ট কৰা TDS এমাউণ্টটো তেওঁলোকৰ পৰ্টেলত দেখা পাব তাৰপিছত একৰ্ডিংলি তেওঁলোকে ইনকাম টেক্স ফাইলিং কৰোঁতে ৰিফাণ্ডো লৈ ল'ব পাৰে আৰু নহ'লেও তেওঁলোকৰ যদি কিবা টেক্স লাইবিলিটি আহি যায় ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰোঁতে তেতিয়া আপোনালোকে ডিডাক্ট কৰা TDSটোৰ লগত এডজাষ্ট কৰি মেলি যদি এক্সট্ৰা থাকি যায় তেতিয়া সেইখিনি ৰিফাণ্ড পাব আৰু নহ'লে যদি দিবলগীয়া থাকে তেতিয়া সেই TDSৰ এমাউণ্টটো লেছ কৰাৰ পিছত যিটো ৰিমেইনিং এমাউণ্ট এজ এ টেক্স বাকী ৰৈ যায় সেই এমাউণ্টটোহে তেওঁলোকে ফাইলিং কৰোঁতে পে' কৰিব লাগিব এতিয়া 10 যদি নাথাকে তেতিয়া কি অসুবিধা হ'ব পাৰে প্ৰথম কথাটো হ'ল TDS ডিডাক্ট কৰিলেও আপোনালোকে ডিপ'জিট কৰিব নোৱাৰিব কাৰণ আপোনাৰ 10 নম্বৰ নাই আৰু প্লাছ আপোনালোকে TDS ৰিটাৰ্ণো লগাব নোৱাৰিব আৰু 10 নম্বৰ নথকাকৈ আপুনি TDS ডিডাক্ট কৰিব নোৱাৰে সেইটো কমপ্লিটলি ইলিগেল হৈ যাব যদি 10 নম্বৰ নথকাকৈ যদি আপুনি TDS ডিডাক্ট কৰে কাৰণ TDS ডিডাক্ট কৰি মেলি যদি আপুনি জমাই দিব নোৱাৰে আৰু বা TDS ফাইলিঙে কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে TDS ডিডাক্ট কৰা কোনো ধৰণৰ তেনেকুৱা লজিকেল নহয় আৰু ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ চকু সদায় থাকে কাৰণ স্কুলৰতো কিছুমান এনেকুৱা ধৰণৰ স্পেচিফাইড পে'মেণ্ট থাকে যিটো মই এক্সাম্পলত দেখুৱাইছিলোঁ সেইটো অলৰেডি জানেই আৰু তথাপিও যদি আপোনালোকে 10 নম্বৰ উলিওৱা নাই মানে আপোনালোকে TDS কমপ্লায়েন্সেছ ফ'ল' কৰিব পৰা নাই আৰু সেইটো বহুত ধৰণৰ কিবাকিবি আপোনালোকে পেনাল্টিজ হয়তো ফেচ কৰিবলগীয়া হ'ব পাৰে নহ'লে বহুত ধৰণৰ কিবাকিবি ডিমাণ্ডো ইনকাম টেক্স ডিপাৰ্টমেণ্টে আপোনালোকৰ স্কুলৰ এগেইনষ্টত ইছ্যু কৰি দিব পাৰে আৰু যদি আপোনালোকে TDS ডিডাক্ট কৰি জমা কৰাৰ পিছত কোৱাৰ্টাৰলি যদি ফাইলিং নকৰে এগেইনষ্ট ইয়ৰ 10 নম্বৰ তেতিয়া যাক পে'মেণ্ট কৰোঁতে TDS ডিডাক্ট কৰিছিলে তেওঁলোকে ইনকাম টেক্স ফাইলিঙৰ সময়ত আপোনালোকে ডিডাক্ট কৰা TDSটো দেখা নাপাব আৰু দেখা নাপালে তেওঁলোকৰ পুৰাপুৰি অথৰিটি থাকে আপোনালোকৰ এগেইনষ্টত এটা লিগেল একশ্যন ল'বলৈ কাৰণে চ' এই গোটেইখিনি কথা লক্ষ্য ৰাখিলে 10 নম্বৰটো কোনো ধৰণৰ এতিয়া অপশ্যনেল হৈ থকা নাই ই এটা লিগেল ৰিকুৱাৰমেণ্ট হৈ পৰিছে টু ডিডাক্ট TDS এণ্ড ডিপ'জিট দি TDS এণ্ড এলং উইথ ফাইলিং দি TDS ৰিটাৰ্ণ কোৱাৰ্টাৰলি এতিয়া হয়তো বহুতৰ এইটো এটা প্ৰশ্ন থাকিব পাৰে যে যিটো ফাউণ্ডেশ্যন ট্ৰাষ্ট বা মানে NGO সেইটো আণ্ডাৰত যে স্কুলখন যে আছে অলৰেডি সেই স্কুলখনৰ এখন পেন হয়তো থাকিব পাৰে কিন্তু পেন থাকোঁতেও 10খন আকৌ কিয় লাগে পেন নম্বৰটো হৈছে আপোনালোকৰ এটা টেক্স পেয়াৰ হিচাপে এটা আইডেণ্টিফিকেশ্যন আৰু 10 নম্বৰটো হৈছে আপোনালোকৰ যে TDS ডিডাক্ট কৰা অথৰিটিটো যে আছে বা আপোনালোকে যে TDS কমপ্লায়েন্সেছ ফ'ল' কৰিছে সেইটো আইডেণ্টিটি নাম্বাৰ চ' যদিও এখন স্কুলৰ পেন নম্বৰ থাকে তথাপিও TDS ডিডাক্ট কৰিবৰ কাৰণে আপোনালোকৰ 10 নম্বৰ থাকিব লাগিব আৰু ইনো যেতিয়া 10 নম্বৰ এপ্লাই কৰিবলৈ যাব তেতিয়া পেন নম্বৰ দৰকাৰ হৈ পৰে
পেন নাম্বাৰ দুটা লাগে, এটা হ'ল আপোনাৰ সেই ইনষ্টিটিউশ্যন মানে স্কুলখনৰ, আৰু এজন সেই মানুহজনৰ পেন নাম্বাৰটোও লাগে যিজন ৰেছপনচিবল হ'ব ফৰ ডিডাক্টিং দ্য TDS। হয়তো হেডমাষ্টাৰ হ'ব পাৰে, প্ৰিন্সিপাল হ'ব পাৰে, নহ'লে কোনো ধৰণৰ কোনোবা এজন ষ্টাফ বা একাউণ্টেণ্ট, তেওঁলোকৰ পেন কাৰ্ডখন দৰকাৰ হৈ পৰিব। চ' এই গোটেইখিনি কথা আলোচনা কৰিলে এইটোৱে গম পোৱা যায় যে এখন স্কুলত 10 নাম্বাৰ দৰকাৰ হৈ পৰে যেতিয়া TDS কমপ্লায়েঞ্চেছ তেওঁলোকৰ কাৰণে মেণ্ডেটৰী হৈ যায়। 10 নাম্বাৰ নাথাকিলে স্কুলখনে হয়তো বিভিন্ন ধৰণৰ পেনাল্টি বা অন্যান্য কিবাকিবি ডিমাণ্ডো হয়তো ফেচ কৰিবলগীয়া হ'ব পাৰে। আশা কৰোঁ এই ভিডিঅ'টোৰ যোগেদি কিছুমান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিব পাৰিছোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এইটো বিষয়ত আপোনাৰ পইণ্ট অফ ভিউটো কি সেইটো কমেণ্ট কৰি নিশ্চয় জনাব। এনেকুৱা ধৰণৰ কণ্টেণ্ট যদি আপুনি ইণ্টাৰেষ্টেড হয় চাবলৈ কাৰণে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই পুনৰ আকৌ এনেধৰণৰ কণ্টেণ্ট এই চেনেলটোত আকৌ আপোনালোকৰ আগত আগবঢ়াই আনিম। টিল দেন ষ্টে ছেফ, ষ্টে হেপী এণ্ড ষ্টে কমপ্লায়েণ্ট।